নমস্কাৰ বায়োপেডিয়াৰ সমূহ দৰ্শকলৈ স্বাগতম। 31 ডিচেম্বৰৰ নিশা সমগ্ৰ বিশ্বতে নৱবৰ্ষ উদযাপন কৰা হয়। কিন্তু কোনোবাই ভাবি চাইছেনে যে 31 ডিচেম্বৰৰ নিশা কিয় নৱবৰ্ষ উদযাপন কৰা হয়? এই নৱবৰ্ষ উদযাপন প্ৰকৃততে ক'ত আৰম্ভ হৈছিল জানেনে? যদি নাজানে তেন্তে আজি আমি আপোনালোকক জনাম নৱবৰ্ষ কিয় উদযাপন কৰা হয়, এই উদযাপন প্ৰথমে ক'ত আৰম্ভ হৈছিল আৰু বৰ্তমান সময়ত ঠায়ে ঠায়ে কেনেদৰে নৱবৰ্ষ উদযাপন কৰা হয়। ইয়াৰ লগতে মোৰ অনুৰোধ, যদি আপোনালোকে এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি বেল বাটনটোত ক্লিক কৰক। এতিয়া আহোঁ মূল বিষয়বস্তুলৈ। 31 ডিচেম্বৰৰ নিশা আৰু 1 জানুৱাৰী দিনটো সমগ্ৰ বিশ্বতে নৱবৰ্ষ ৰূপে উদযাপন কৰা হয়। ইতিহাসৰ পাত লুটিয়ালে জনা যায় যে এই উদযাপনৰ প্ৰথা পোনপ্ৰথমে ৰোমান সাম্ৰাজ্যত দেখা পোৱা গৈছিল। 742 খ্ৰীষ্টপূৰ্বত ৰোমান সাম্ৰাজ্য ভ্ৰমণ কৰা এজন ইংলেণ্ডৰ মিছনাৰী সাধু পুৰুষে ৰোমান সাম্ৰাজ্যত নৱবৰ্ষৰ উদযাপন দেখি আচম্বিত হৈছিল। প্ৰাচীন ৰোমান সাম্ৰাজ্যত প্ৰায় 6 দিন ধৰি নৃত্য গীতৰ জৰিয়তে নৱবৰ্ষৰ উদযাপন কৰা হৈছিল। সেই ইংলেণ্ডৰ মিছনাৰী সাধু পুৰুষজনৰ পৰা এই প্ৰথা ইংলেণ্ড পালেহি আৰু লাহে লাহে ইংলেণ্ডতো নৱবৰ্ষ উদযাপন কৰিবলৈ আৰম্ভ কৰিলে। এইদৰে লাহে লাহে নৱবৰ্ষ উদযাপনৰ প্ৰথা সমগ্ৰ বিশ্বতে বিয়পি পৰিলে আৰু বৰ্তমান সমগ্ৰ বিশ্বতে ভিন ভিন প্ৰকাৰে নৱবৰ্ষ উদযাপন কৰা হয়। ঠাইভেদে নৱবৰ্ষ উদযাপন কৰাৰ প্ৰকাৰ বেলেগ বেলেগ। কোনো ঠাইত নৱবৰ্ষ উদযাপন কৰাৰ সময়ো বেলেগ। অসমীয়া সমাজৰ কথাই যদি কওঁ তেন্তে অসমত এপ্ৰিল মাহৰ মাজভাগত অৰ্থাৎ বহাগ মাহত নৱবৰ্ষ উদযাপন কৰা হয়। ঠিক তেনেদৰে চীন দেশতো অসমীয়া সমাজৰ সময়তে নৱবৰ্ষ উদযাপন কৰা হয়। স্কটলেণ্ডত নৱবৰ্ষৰ সময়ত ন্যায়ালয়ত কোনো ধৰণৰ কাম কৰা নহয়। আয়াৰলেণ্ডৰ প্ৰচলিত নিয়ম অনুসৰি কোনো ব্যক্তিৰ যদি নৱবৰ্ষৰ 12 দিনৰ ভিতৰত মৃত্যু হয় তেন্তে তেওঁ নিশ্চিতভাৱে স্বৰ্গলৈ যাত্ৰা কৰে, অৰ্থাৎ তেওঁ নৰক নহয় স্বৰ্গ লাভ কৰে। পৃথিৱীৰ অধিকাংশ লোকে নৱবৰ্ষৰ সময়ত আহিবলগীয়া বছৰটোৰ বিষয়ে জানিব বিচাৰে, অৰ্থাৎ আহিবলগীয়া বছৰটোৱে জীৱনলৈ কি ভাল আনিব কি বেয়া আনিব, তেওঁলোকৰ এনে ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰে। ইটালীৰ কোনো ঠাইত 31 ডিচেম্বৰৰ দিনা মানুহে ঘৰত থকা চকী, টেবুল, ফ্ৰিজ ইত্যাদিবোৰ বাহিৰলৈ উলিয়াই দিয়ে। দক্ষিণ আমেৰিকাৰ ইকুৱাডৰ নামৰ দেশখনত কিছুসংখ্যক লোকে বিগত বৰ্ষত কৰা কিছুমান ভুল পাহৰিবলৈ নৱবৰ্ষৰ পৰা এটা নতুন জীৱন যাপন কৰিবলৈ পুত্তালিকা দাহ কৰে। ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত 31 ডিচেম্বৰৰ দিনা সমুদ্ৰ মাতৃৰ সন্মানত সাগৰৰ পাৰত প্ৰায় 10 লাখ লোক একত্ৰিত হৈ নৱবৰ্ষ উৎসৱৰ দৰে পালন কৰে। তাৰোপৰি ব্ৰাজিলত প্ৰচলিত এক পৰম্পৰা অনুসৰি ব্ৰাজিলবাসীয়ে 1 জানুৱাৰীৰ দিনা ৰং বিৰঙৰ আণ্ডাৰৱেৰ পিন্ধে। তেওঁলোকে বিশ্বাস কৰে যে গুলপীয়া ৰঙে মৰম, হালধীয়া ৰঙে সমৃদ্ধি আৰু বগা ৰঙে সুখ শান্তি কঢ়িয়াই আনে। এতিয়া আহোঁ নৱবৰ্ষ কিয় উদযাপন কৰা হয়। মানুহৰ ভাল বেয়া সকলো গুণ থাকে। সকলোৱে ভাবে যে নিজৰ বেয়া গুণবোৰ আঁতৰাই ভাল গুণেৰে জীৱন আৰম্ভ কৰিব। সেইবাবে ৰোমান দেশত পোনপ্ৰথমে নৱবৰ্ষৰ উদযাপন কৰাৰ প্ৰথা আৰম্ভ কৰা হৈছিল। ৰোমানবাসীয়ে নৱবৰ্ষত সংকল্পবদ্ধ হয় যে আহিবলগীয়া বছৰটোত তেওঁলোকে সকলো ধৰণৰ বেয়া কামৰ পৰা আঁতৰি ভালকৈ জীৱন যাপন কৰিব আৰু তেওঁলোক এনেদৰে সফলতাও লাভ কৰিছিল। ৰোমান দেশৰ পাছতে ইজিপ্ত, গ্ৰীক আদি দেশত এনেদৰে সংকল্পবদ্ধ হৈ নৱবৰ্ষ উদযাপন কৰাৰ প্ৰথা প্ৰচলিত হয় আৰু লাহে লাহে এই প্ৰথা সমগ্ৰ বিশ্বতে বিয়পি পৰে। এই ভিডিঅ'টোৰ জৰিয়তে নৱবৰ্ষ পোনপ্ৰথমে ক'ত আৰম্ভ কৰা হৈছিল, কিয় হৈছিল আৰু বৰ্তমান সময়ত পৃথিৱীৰ ভিন্ন প্ৰান্তত কেনেদৰে নৱবৰ্ষ উদযাপন কৰা হয় সেই বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰা হৈছে। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু যদি ভাল নাপালে তেন্তে কৰিব নালাগে। পুনৰ কিছু নজনা কথালৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। আপোনালোক সকলোকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাই আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।